Hello everyone, welcome to my YouTube channel. আশা কৰিছো সকলো ভালে আছে। আজি মই বনাম বাঁহ গাজৰ খৰিচাৰ আচাৰ। গতিকে দেৰি নকৰি আহকচোন আমি খৰিচা আচাৰ কেনেকৈ বনাই চাওঁ। কেইফুটামান গুচাই লৈছোঁ নহৰু, এইফালে জিৰা লৈছোঁ, এইফালে মিঠি, কালজিৰা মিক্স লৈছোঁ, জলকীয়া, শুকান জলকীয়া আৰু বগা সৰিয়হ। কেৰাহীখন গৰম হ'ল আৰু চিমত দি লৈছোঁ মই। এতিয়া এই মছলাখিনি অলপ গৰম কৰি ল'ম, অলপ ভাজি ল'ম। বেছি ৰঙাকৈ ভাজিব নালাগে, অকণমান মানে সেমেকা ভাৱটো আঁতৰাবৰ কাৰণে ভাজি ল'ম। সেইখিনি মোৰ হৈছে, এতিয়া মই নমাম। এনেদৰে ভাজি লোৱা মছলাখিনি মই মিক্সিত দি ল'লোঁ। বেছি মিহিকৈ মই গ্ৰাইণ্ড কৰা নাই, কিয়নো অকণমান দাঁতত লাগিলে ভাল লাগে। অলপ গোটা হৈ আছে এটা দুটা, আৰু কি ধুনীয়া স্মেল আহিছে। এইখিনি জলকীয়াখিনি কাটি ল'ম। যিটো দেখাত লাগিব পাৰে যেন বেয়া হৈছে, কাৰণ মই ভোট জলকীয়াখিনি ধুনীয়াকৈ ধুই লৈ মই ৰ'দত শুকুৱালোঁ অলপ এদিন। সেইকাৰণে অলপ কালাৰটো ৰঙাৰ পৰা গৈ বেয়া যেন হৈ গৈছে, তেনেকুৱা কালাৰ হৈ গৈছে, বাট বেয়া নহয়। এতিয়া মই ধুনীয়াকৈ জলকীয়াখিনি জোখাৰ ধৰণে কাটি ল'ম। এতিয়া মই অইলখিনি গৰম কৰি ল'ম। দি দিছোঁ অইল দি দিলোঁ। তেলখিনি গৰম হ'ল আৰু এতিয়া মই গুচাই থোৱা নহৰু কেইফুটা দি দিছোঁ। আৰু নহৰু কেইফুটা মই বেছি ফ্ৰাই নকৰোঁ, অকণমান জাষ্ট নহৰু কেইফুটা হৈ গৈছে। এনেকুৱা ৰং আহিলে অকণমান ৰঙা হ'ব নালাগে। নহৰুখিনি মই এনেকুৱা হওঁতেই মই কাঢ়ি ল'লোঁ। খুব বেছি 2 মিনিট সময় মই এনেকৈ গৰম তেলত দিলোঁ। আৰু এতিয়া এই তেলখিনি অকণমান সময় গৰম কৰিম, আৰু গৰম হোৱাৰ পাছত মই আচাৰখিনিত দিম। এইখিনি অলপ গৰম হওক। অলৰেডি হৈয়ে গৈছে, এতিয়া মই অফ কৰি দিম গেছ। খৰিচাৰ কাৰণে মোক লগা সামগ্ৰীখিনি মই গোটাই ল'লোঁ। এতিয়া মোক প্ৰয়োজন অনুসাৰে মই জলকীয়াখিনি কাটি ল'লোঁ, আৰু এইখিনি নহৰুখিনি ভাজি লোৱা। আৰু এতিয়া মই যিখিনি মোৰ প্ৰয়োজন হ'ব খৰিচা, সেই খৰিচাখিনি মই এটা সৰু বাতি এটাত উলিয়াই লৈছোঁ। আৰু খৰিচাখিনি ধুনীয়াকৈ টেঙা হৈ গৈছে। এসপ্তাহমান মই ৰাখিলোঁ খৰিচাখিনি। এতিয়া মানে বনাবৰ কাৰণে উপযুক্ত হৈ গ'ল। এতিয়া মই জোখা অনুসাৰে উলিয়াই লৈছোঁ, আৰু বাতিটো ধুনীয়াকৈ পানী নোহোৱাকৈ আপোনালোকে মচি ল'ব এইখিনি খৰিচাখিনি। এতিয়া এই খৰিচাখিনিতে মই 1 চামুচ নিমখ দিছোঁ, আৰু এতিয়া ভালদৰে মই মিহলাই ল'ম। আৰু নহৰুখিনিও দি দিছোঁ ইয়াতে। এতিয়া মই ভালদৰে মিহলাম। লগত এতিয়া মই ধনিয়া যিখিনি মিক্স আছিলে মছলা, সেই মছলা গুড়িখিনি, বাতি লোৱাখিনি মছলা গুড়িখিনি দি দিছোঁ। আৰু এতিয়া কাটি লোৱা জলকীয়াখিনি দি দিম। গোটেইখিনি নিদিম, যিমানখিনি প্ৰয়োজন হয় সেইখিনি দিম। মই সৰহকৈ বনোৱা নাই, কাৰণ এইখিনি যেতিয়া খাই শেষ হ'ব তেতিয়া আকৌ বনাম। এতিয়া অলপহে বনাইছোঁ। একদম সহজ পদ্ধতিৰে বনাব পাৰে। অলৰেডি মোৰ হৈয়ে গৈছে। এতিয়া ভালদৰে মই চিচাৰ বটল এটা লৈছোঁ, যিহেতু চিচাৰ বটলত আচাৰ থ'লে ভাল হয়। বটলটো ভালদৰে মচি ল'লোঁ, যাতে পানী অলপো নথকাকৈ। এতিয়া মই আচাৰখিনি ভৰাই দিম ইয়াত। আচাৰখিনি ভৰাই হ'ল। এতিয়া যিখিনি মই তেল গৰম কৰিছিলোঁ, সেই গৰম তেলখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা ধুনীয়াকৈ হ'ল। এতিয়া তেলখিনি মই আচাৰখিনিৰ ওপৰত দি দিম।
এতিয়া ধুনীয়াকৈ মাজে সময়ে মই ৰ'দত আচাৰখিনি উলিয়াই থাকিম। আপোনালোকে খাই চাব, এনেদৰে বনাই চাব ঘৰতে সহজ পদ্ধতিৰে আচাৰ, বহুতেই ভাল লাগে। এতিয়া মই বনাম আমৰ আচাৰ। আমখিনি ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছিলোঁ আৰু মই খৰিচা বনাওঁতে যিখিনি মছলা ব্যৱহাৰ কৰিছিলোঁ সেই একে মছলা মই বচাই ৰাখিছিলোঁ। তেলখিনিতে মই মছলাখিনি এড কৰি মিক্স কৰি লৈছোঁ ভালদৰে। ভাবিলোঁ যে মই আমৰ আচাৰ বনাইছোঁ যেতিয়া মই আমৰ আচাৰখিনিও আপোনালোকক দেখাওঁ কেনেকৈনো বনাইছোঁ। এতিয়া মই আমখিনি সেই মছলাখিনিত ভালদৰে মিক্স কৰি ল'ম। আৰু আমখিনি যিহেতু ৰ'দত দিওঁতে মোৰ অলপ বেছিকৈ শুকাইছিলে, সেই গতিকে মই অলপ 2 চামুচ ভিনেগাৰ এড কৰিম। যিহেতু ভিনেগাৰ ভেঁকুৰৰ কাৰণেও ভাল, সেই গতিকে ভিনেগাৰ এড কৰিছোঁ। আৰু ইয়াতে মই কাটি লোৱা জলকীয়াখিনিও দি দিম। অকণমান ভাল ৰং আহিবৰ কাৰণে মই কাশ্মীৰী মিৰ্চ পাউডাৰ এড কৰিছোঁ। আৰু এতিয়া ধুনীয়াকৈ মই আচাৰখিনি এটা চিচাৰ বৈয়ামত ভৰাম, ৰাখিম। আৰু তেল বেছিকৈ এড কৰা নাই, যেতিয়া ৰ'দত দিম তেতিয়া তেল এড কৰিম। আৰু আপোনালোকে যদি ভাল পালে তেন্তে ভিডিঅ'টো চাই তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। থেংক ইউ।